নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ যুগুতোৱা হৈছে আৰু এনেকুৱা ধৰণৰ খবৰসমূহ নিতৌ চাবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি উৎসাহিত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নতুন এনআৰচিৰ দাবীক লৈ সৰব তৃণমূল কংগ্ৰেছৰ সুস্মিতা দেৱ এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি সুস্মিতা দেৱে এক টুইট কৰিছে টুইটত নেত্ৰীগৰাকী লিখিছে অসমৰ মুখ্যমন্ত্ৰীয়ে নতুন এনআৰচিৰ দাবী কৰিছে অসমৰ মানুহে বহুদিন ধৰি হাৰিত থিয় হ'ল বহুত লোকে তেওঁলোকৰ লিগিচি দেখুৱাবলৈ ৰাজ্যজুৰি ভ্ৰমণ কৰি নিজৰ জমা ধন খৰচ কৰিলে এয়া এক দীঘলীয়া প্ৰক্ৰিয়া আছিল য'ত অসমৰ বিষয়াসকলৰ সাধাৰণ কৰ্তব্যত ব্যাহত হৈছিল এই সকলো অৰ্থে গ'ল নেকি উল্লেখ্য যে এনআৰচিৰ পুনৰীক্ষণ বিচাৰিছিল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই পুৰণি এনআৰচিখন ৰিভিউ কৰি নতুন এনআৰচিৰ কথা কৈছিল মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছিল আমি আগৰ পৰাই কৈ আছো যে পুৰণা এনআৰচিখন ৰিভিউ হ'ব লাগে নতুনকৈ হ'ব লাগে এয়া আমি প্ৰথমবাৰৰ বাবে কৈ আছো আমি ইলেকশ্যনৰ মিটিংবিলাকত কৈ আছো আজিও কৈছো আছুৰ লগতো আলোচনা চলি আছে যে পুৰণা এনআৰচিখন ৰিভিউ হ'ব লাগে নতুনকৈ কৰিবও লাগে